হাই হেল্ল' গাইজ ৱেলকাম টু আৱাৰ্ছ বৰ্ষা ভাস্কৰ ব্লগ চেনেল। আজি পুনৰবাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। দেখিছেনে গাইজ দাঢ়িখিনি পূৰা পকি গৈছে আৰু ইফালে চুলিখিনিও পূৰা পকি গৈছে। আজি মোৰ আমাৰ সৰু পাকঘৰটোৰ পৰা আপোনালোকক নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু বিশেষ ভিডিঅ'টোত একো তেনেকুৱা কণ্টেণ্ট নহয় যে চাব লগা বা এনেই মনৰ ফূৰ্তিৰে বনালোঁ। আৰু এইফালে চাওক না, আমাৰ পাকঘৰত ভঙা ছাতি এখন আছে। আজি আমাৰ ঘৰত আপোনালোকে মাজে মাজে দেখা পাই থাকে, মোৰ ফেচবুক পেজত হওক বা তেনেকৈ ফেচবুক প্ৰফাইলত হওক, দুটা সৰু খুৰাৰ ল'ৰা আছে, দুটা সৰু সৰু টিকলা চানা কটু আৰু ডাঙৰ কটু। আৰু আজি চানা কটু আৰু ডাঙৰ কটুৰ কাৰণে কি কৰিছোঁ, মেগী চেলেঞ্জ লৈ আহিছোঁ। সেই দুটা আমাৰ ঘৰত আহে, খাই ভাল পায় আৰু মোৰ লগত বিশেষকৈ থাকি বা যুঁজি ভাল পায়। সেইকাৰণে আজি দুটাৰ মাজত 2 পেকেট মেগী, মেগী 2 পেকেট লৈছোঁ। আৰু মেগী দুটা লৈ পেলাই সেই দুটাৰ মাজত চেলেঞ্জ কৰিম, কোনে আগত খাব পাৰে। মাত্ৰ 2 মিনিট বা 3 মিনিট সময় দিম। যদি খাব পাৰে সেইখিনি সময়তো ভাল কথা, আৰু যদি খাব নোৱাৰে তেতিয়াহ'লে বাকীখিনি মই খাই পেলাম। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মেগীখিনি বনাই লওঁ। আৰু আহি আছে এইফালে পটাপট নাম লওঁতে হাজিৰ হৈ গৈছে। এইফালে তোৰ নাম কি ক, এতিয়া ক। নমস্কাৰ দি ক। নমস্কাৰ হাতেদি নমস্কাৰ দে। খাই দিয়ে নমস্কাৰ, কেনেকৈ দে নমস্কাৰ? তোৰ নাম কি? এইখন কাই হেৰি কিয় দিছ? কাই দিছে হাতত এইগিলা নেল পলিচ? কাই দিছে? মা দিছে। নিদিবি, নেক্সট টাইম নিদিবি। আৰু আজি আমি কি বনাম আজি? কি চেলেঞ্জ হ'ব আজি? ইউ কি? মেগী। কি চেলেঞ্জ হ'ব তাহলে? নাজানিলেও নহয়। ইগো কি? মেগী। তাহলে কি মেগী চেলেঞ্জ? কাই কৰিবি তুমি মেগী চেলেঞ্জ আজি? মই তই আৰু কাই? বাই কুটু, চানা কুটু আৰু ডাঙৰ কুটু। এয়া হৈছে আমাৰ ডাঙৰ কুটু তন্ময় চৌধুৰী, আৰু সৰু কুটু আহি আছে। সৰু কুটু আৰু ডাঙৰ কুটুৰ মাজত আজি মেগী চেলেঞ্জ হ'ব। গতিকে মই মেগীটো এতিয়া বনাই লওঁ গাইজ। এয়া আমাৰ চানা কুটু আহি পাইছে। তোৰ নাম কি কুটু? নমস্কাৰ দি ক। নমস্কাৰ ক। নমস্কাৰ। তোৰ নাম কি? কি নাম কুটু? কুটু কি নাম? কি নাম ক? নাম কথা ভাল কৰি ক। অংকুৰ। আৰু এইফালে তন্ময়। মেগীখিনি দি লৈছোঁ। যিহেতু মছলাৰ লগত নবনাওঁ, বেছি মছলা নিদিওঁ, গতিকে বইল মেগীয়ে বনাম। মছলাখিনি ওপৰতে ঢালি দিম। আৰু এই দুটা ৰেডি, পূৰা ৰেডি না দুটাই? ৰেডি। আজি কি চেলেঞ্জ হ'ব? কি চেলেঞ্জ? মিঠাই নহয়, মেগী। মেগী কাই খাব? তোৰ নাম কি? তোৰ নাম কি? অংকুৰ আৰু তন্ময় আজি মেগী খাব। আৰু এয়া মছলাখিনি ঢালি দিলোঁ। মছলাখিনি ঢালি দি পেলাই এয়া মই বইল কৰি আছোঁ, কাৰণ সৰু বাচ্ছা, গতিকে বেছি হেৰি কৰি নবনাওঁ। মেগীটো যেনেকৈ 2 মিনিটত মেগী হয়, তেনেকৈ 2 মিনিটততো মেগী নহয় বাৰু। এয়া চাহ হৈ আছে। আৰু বইল কৰাৰ পিছত মেগীখিনি বনাই কাই ফাৰ্ষ্ট হ'ব আজি? তই না কুটু হ'ব ফাৰ্ষ্ট? চানা কুটু হ'ব নেকি ফাৰ্ষ্ট? তই হবি ফাৰ্ষ্ট। মাত্ৰ 3 মিনিটত চেছ কৰিব লাগিব কিন্তু। হ'ব? চেছ কৰিব নাপালে কিন্তু মই খাম। তো আমাৰ পালোৱান দুইটা ৰেডি হৈছে টেবুলত একদম। কি খাবি আজি? মেগী। অ'কে। আৰু ইফালে পূৰা মেগী হৈ গ'ল। আমাৰ মেগী হৈ পেলাই এতিয়া আমাৰ এই দুটা বহি আছে ইয়াতে। আমাৰ এইফালে তই কি কুটু? অংকুৰ কুটু। আৰু তই? দাদা, অংকুৰৰ দাদা। এইফালে তন্ময় কুটু, আৰু এইফালে অংকুৰ কুটু, ডাঙৰ কুটু আৰু চানা কুটু। কি চেলেঞ্জ কৰিবি? কি চেলেঞ্জ? হা? মেগী কি? কি কুটু? মেগী চেলেঞ্জ। গতিকে আৰম্ভ হ'ব। হা, 2খন চামুচ দিয়ে খাব লাগিব। হ'ব? নহ'ব, 2খন চামুচ দিয়ে খাব লাগিব। আৰু সময় হ'ব তোমাৰ 5 মিনিট। 5 মিনিটৰ ভিতৰত চেছ কৰিব লাগিব। যদি 5 মিনিটৰ হোৱা নাই, ৰেডি হোৱা নাই, গৰম আছে, 5 মিনিটৰ ভিতৰত চেছ কৰিব লাগিব। 5 মিনিটৰ ভিতৰত যদি চেছ কৰিব নাপাৰিছ, মই খাম কিন্তু। হ'ব? টাইম চুৰু। খাওঁ। হাতে দিয়ে খোৱা নহ'ব, চামুচ দিয়ে ল'ব লাগিব। হাতেদি খোৱা নহ'ব, চামুচ দিয়ে খাব লাগিব।
1 মিনিট হ'ল চামুচ দিয়া খাব লাগিব পটাপট চেণ্ডেল নালাগে চেণ্ডেল কিয় খা মেগী দিছোঁ খা পটাপট 5 মিনিট হৈ যাব কিন্তু নাপাবি খোৱা নহ'লে ঘণ্টা চামুচ নহ'ব ঘণ্টা চামুচ লাগিব হাতে দিয়া নহ'ব ন হাত চামুচ দিয়া 2 মিনিট হ'ল ন নাপাবি খাব লাগিব পটাপট এই কথা কম হাতে দিয়ে নহ'ব চামুচ সোনকালে তিন মিনিট হ'ল আৰু 2 মিনিট বাকী আছে পটাপট কাৰ আগত খোৱা হয় যাৰ আগত খোৱা হয় চিপছ পাব চিপছ সেইকেইটা চিপছ আছে না চিপছ পাব যাৰ আগত খোৱা হয় চিপছ পাব সোনকালে পটাপট কি নহয় হৈছে আৰু নাপাবি আৰু খাবা নহ'ব চেছ নহ'ব দে প্লেটখন দে নালাগে নহ'ব চেছ হাৰছ তুমি দা চেছ এলা কি হ'ব নহ'ব নাই চেছ নহ'ব চেছ হাৰছ তই কি দে না মই কৈছোঁ না 5 মিনিটত খাব লাগিব নাই নহ'ব কি কৈছ কি তই আধা খাই ল নহ'ব চেছ হাৰছ তুমি এইবাৰ মই খাম নহ'ব চেছ মই খাম এইবাৰ চেছ তোমাক 5 মিনিট সময় দিছিলোঁ তুমি 5 মিনিটত নাপাৰিলেও খাবা এতিয়া তুমি বহি থাক এতিয়া তুমি বহি থাক এতিয়া মই খাম চেছ নহ'ব 5 মিনিট দিছিলোঁ না খাবা তোমাক খাংগালা খাবা কৈছোঁ তুমি নাই খাই নাপাবি আৰু এইবাৰ নহ'ব 5 মিনিটত দিছিলোঁ না খাবা নাই তুমি হাৰছ তাহলে কাই জিকিছে আজি তই জিকিছ তই ফাৰ্ষ্ট পাইছ অংকুৰ ছেকেণ্ড অংকুৰ নাপাৰিল খাবা এইবাৰ হাৰাৰ পিছত এই দুটা আৰু খাবা লাগছে এইবাৰ নেকি কাই হাৰছে তই হাৰছা না অংকুৰ হাৰছে অংকুৰহে আছে
এই আন নালাগে খাবা আৰু হৈছে হৈছে নেকি হোৱা নাই এই নালাগে নেকি খাবা আন দে নালাগে খাবা আৰু দে কুত্তা লাগা দে